टेस्ट यहाँ है एवरेस्ट चाट मसाला। উঠালে রে দেবা উঠালে রে সয়াবিনক মাংস বুলি কৈ খোৱাৰ বয়সত এটাই আনটোৰ লিপছ খাই আছে। তুমি আৰু মই কি কৰি আছো? বাথৰুমত গৈছো, অলপ সময় হিলাই আকৌ ঘূৰি আহিছো। ধিক্কাৰ है हम पर। হে গাইজ, হোৱাটছআপ, ৱেলকাম টু মাই ইউটিউব চেনেল, ৱেলকাম টু এনাদাৰ ভিডিঅ'। কি খবৰ তোমালোকৰ? আজি আমি কথা পাতিম ছ'চিয়েল মিডিয়াত কৰোণাৰ দৰে বিয়পি থকা এবিধ কাপোৰৰ বিষয়ে, যাক সমাজে মৰমতে নিব্বা নিব্বি বুলি কয়। যিটো বয়সত গাখীৰৰ লগত কমপ্লেইন নিদিয়াত আমি যিমান কান্দিছিলোঁ, সিমান টিকটক ভাৰ্চেছ ইউটিউব হোৱাৰ পিছত আমিৰ সিদ্দিকেও কান্দা নাছিল। এইটো বয়সত আজিৰ ল'ৰা ছোৱালীয়ে প্ৰেম খেলে। প্ৰব্লেম এইটো নহয় যে সিহঁতে প্ৰেম খেলে, প্ৰব্লেম এইটো যে সিহঁতে প্ৰেম খেলি ছ'চিয়েল মিডিয়াত আপলোড কৰি দিয়ে আৰু আমাৰ নিচিনা ছিংগেলবোৰৰ মনত জুই লগাই মানসিক আৰু শাৰীৰিকভাৱে ডিপ্ৰেশ্যনত পেলাই দিয়ে। তো খাই লোৱা ধৈৰ্য শক্তি বৃদ্ধি হোৱাৰ টেবলেট, ইয়াৰ আগত লগাই লোৱা কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। মাইনাক্ষী তোমাক কি কেয়াৰ কৰিব লাগে তাক সুধিলো। আহি হাগাৰ পিছত তাৰ পোকৰখন নিজে নিজে ধুই আনে, মাকে আহি ধুই দিব লগা হয়। চালা, এইটো বয়সত আমি ওলোটা চেণ্ডেল পিন্ধিছিলোঁ বে। আৰু মই এই নিব্বা বাচ্ছাটোক এটা কথা সুধিম যে এনেকুৱা কি কাম কৰিছে এইটো বয়সত যে তোৰ কাৰণে এই মালটো পটি গৈছে? ভগৱানৰ লগত কিবা ডাইৰেক্ট হাত আছে নেকি? হাত কওঁতে মনত পৰিছে, চোৱা। হাতখনহে মেইন, হাতখনক কণ্ট্ৰল কৰি ৰাখি হেল্ল', মাকে মাতি আছে দোকানত যাবলৈ, ঘৰত আলহী আছে, যা। না মানে দেখিছানে তোমালোকে, ছেম কালাৰৰ চাৰ্ট পিন্ধি এটা আনটোৰ লগত হাৰ্ট টু হাৰ্ট টাচ কৰি আছে। আৰু আমি এইফালে এইটো বয়সত থাকোঁতে ক্লাছৰুমত কোনোবা ছোৱালীক পেঞ্চিল খুজিলে এনেকুৱা দলিয়াই দিছিল, যাতে তাইৰ হাতত এনেকুৱা হাতটো টাচ নহয়, সেইকাৰণে এনেকুৱা দলিয়াই দিছিল আমাক পেঞ্চিল। দুখ কাহে খতম नहीं होता बे। दिन मर जाएगा कुत्ते की मौत, जग में सब कहेंगे मर गया माँ। বন্ধুসকল, এটা ছাজেশ্যন লাগিছিল মোক, প্লিজ জানিলে কমেণ্ট কৰি কোৱাচোন। ফিনাইল খালে সোনকালে মৰিব পাৰিম নে হাৰপিক খালে? তাৰমানে তোমালোকে চোৱাচোন, চিৰিয়াছলি তোমালোকে চোৱাচোন, এটা আনটোৰ লগত কেনেকুৱা চিপকি আছে। এনেকুৱা চিপকি যদি কিতাপৰ লগত থাকিলে হয়, আজি নিজৰ গাঁওখনৰ লগতে দেশখনৰ উন্নতি হ'লে হয়। দেশৰ অৱস্থা খুবেই বেয়া বন্ধুসকল। এনেকুৱা যদি চলি থাকে ন, কেইদিনৰ পিছত ডাইৰেক্ট হস্পিটেলৰ পৰা জন্ম হৈয়ে গাৰ্লফ্ৰেণ্ড লৈ ওলাব। আৰু যিহে নাটক কৰি থাকে ন এইবিলাকে। বাবু তুমি নাখালে মই নাখাওঁ, তোমাক এৰি মই থাকিব নোৱাৰিম, জীয়াই থাকিবলৈ অক্সিজেনৰ দৰকাৰ নাই, তুমিই যথেষ্ট, শাদী কৰোঁগা তো সিৰ্ফ তুমছে হি কৰোঁগা বাবু। প্ৰিয় নিব্বা, এইবিলাক শুনাৰ পিছত যদি তুমি ভাবি আছা যে তোমাক তাই কেতিয়াও এৰি নাযায়, তেনেহ'লে কংগ্ৰেচুলেশ্যনছ, তুমি বৰবাদ হোৱাৰ আৰু বেছি দিন নাই। কেইদিনমান পিছতে গম পাবা বাহ কেই প্ৰকাৰ আৰু কি। দেশ বাইক সকলক মদ কোৱা বয়সত তহঁতে যি আৰম্ভ কৰিছ, আমাৰ ছিংগেলসকলৰ আৰু মানে সহ্য নোহোৱা হৈ গৈছে। তো প্লিজ এইবিলাক ষ্টপ দিছ। আৰু এই ভিডিঅ'টো অকল এণ্টাৰটেইনিং পাৰপাছৰ কাৰণে বনোৱা হৈছে, কাৰোবাৰ মনত পাৰ্চনেলি আঘাত দিয়াৰ কোনো উদ্দেশ্য নাই। আৰু আজিৰ কাৰণে ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত ঘণ্টি বেলটো প্ৰেছ কৰি দিব আৰু লাইক এটা মাৰি বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, নিব্বা নিব্বিসকলৰ লগত। যদি তুমি এই ভিডিঅ'টো ফেচবুকত চাই আছা তেনেহ'লে মোৰ এই পেজটো ফ'ল' কৰি ল'বা, আৰু যদি তুমি ইউটিউবত চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, অলৰেডি কৰি লৈছা এতিয়া, হয়নে? লাভ ইউ অল, সুখে থাকা, ভালে থাকা।